हेलो गाइस वेलकम टू माय चैनल মন্টুমণি স্বাগতম জনাইছো মানে আজি বহুত বেছি ধামাকা হবলৈ গৈছে ভিডিওটো মানে কি ধামাকা মানে কি হল আজি মানে থাম্বনেলটো দেখি নিশ্চয় গম পাই ডিম্বদা ঘৰত মৌবা পাৰিছিল আৰু এইটো দিনা যি আকৌ যি আহি পাই গ'লহি আৰু সিহঁতৰ ঘৰতে মৌবা পাৰিব গৈ আছে চাই থাকক ভিডিওটো আজি বহুত বেছি ভাল লাগিব আৰু খাম কিমান টেষ্টি হয় জনাই আছো চাওক গৈ আছো একদম প্ৰচাক নাই এইবিলাক আমাৰ হাল মানে ৰুবৰ কাৰণে বাইৰ আছে যিহেতু হালটো গৈ তাতে ডাইৰেক্ট লগ পাম গৰম বহুত যিহেতু দৌৰি যাব লাগিব মানে বেছিকৈ নহয় অকণমান দূৰ ডিম্বদা ঘৰত দৌৰি যাম হতকৈ পাই যাম চাই থাকক ভিডিওটো গৰম 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 আহি পাই গ'লোঁ ফাইনেলি মানে আৰু ৰিপনদা জড়িত থাকিবই মূলত মোৰ বাবাটো হয় নাই খাই কৈ দিয়া আৰু এইপিনে ডিম্বদা আছে সেইটো ডিম্বদা বাদ মজাকৈ বহি আছে দেই ল'ৰাটো ডিব্ৰুগড়ত আছিলে কেলে ৰাইজ গাই শুনক ই মানে মোক ঘৰৰ পৰা মাতি দিলে যিহেতু ফোন কৰি এতিয়া মানে মই আহি পাই গ'লোঁ ই মানে নাপায় নাপাওঁ সেইটো চাওক বাঁহটো বাকচটোতে আছে মানে পূৰা ঋতুপৰ্ণাই মানে কেনেকৈ পাৰিব লাগিব মানে মোবাইলটো চাই আছে আৰু চাওক পূৰা বোলে বনাই কেতিয়া ঘুমাই আছে দেই মা কৈছোন তাত ভয় লাগে আৰু এই গৈ ঋতুপৰ্ণা মই আৰু মানে জুমুঠিটো বনাব লাগিব ন তই খাবি নে নাখাৱ খাম ভিডিঅ' বনাম ৰাইজক দেখাম मैं तो कुछ और ही समझ रहा था গাইছ ডিম্বদা আছে ডিম্বদা পুৰা বনি আহিছে দেই মানে এই ল'ৰাটো ডিব্ৰুগড়ত থাকে আৰু জুমুঠি বনাই ল'লোঁ মানে জুই মুঠি বনাই ল'লোঁ হা আৰু ঋতুপৰ্ণা পূৰা লাগি আছে ঋতুপৰ্ণা খেৰ লগাই আছে নেকি খেৰ লগাইছে আৰু ধোঁৱাটো দিম ইয়াত আছে বাকচটোতে আছে মোবাইল চাব মানে জাষ্ট অলপ ধোঁৱা হ'লে হৈ যায় ঋতুপৰ্ণা একো নকৰে পুৰা ধোঁৱা দি আছোঁ আৰু ঋতুপৰ্ণা লাগি আছে এফালে মই বেছি দিওঁ দিয়া অলপ ঋতুপৰ্ণা পুৰা খং উঠি যাব মানে জাষ্ট বিচনীখন লৈছিলোঁ মানে মই বেছি দিওঁ দিয়া বুলি ধমাকা খং তাৰ লোৱা ইফালে ধোঁৱা ওলাই চাগে ন ফুল হয়েছে বে ফুল হয়েছে না সব ফুল হয়েছে লাইন লাইন গাইছ মানে পুৰা সেইটো ফাটিলে দেখা নাই কি ফাটিলে মই দেখি নাই মানে পুৰা বহুত বেছি ধোঁৱা যিহেতু ভিডিঅ' ডাইৰেক্ট লাইভ দেখাই আছোঁ চাওক থৈ থাকিব ল একো নহয় থৈ থাকিব ল একো নহয় আমাৰ যিমানখিনি বস্তু সেইখিনি মৌ বাঁহৰ চাকখিনি এইখিনি প্ৰায় কমপ্লিট হৈ গ'ল আৰু দেখাবলৈ চেষ্টা কৰিম আপোনালোকৰ ওচৰৰ পৰা যিহেতু পূৰ্ণিমা গ'ল মানে পূৰ্ণিমা হ'লে মানে উৰি যায় আৰু ঋতুপৰ্ণা মই ডিম্বদা মানে পূৰা পাৰি কমপ্লিট কৰি দিলোঁ আৰু চাওক ঋতুপৰ্ণা পূৰা ইয়াত এইখিনি তলত এই এইটো আছেই ইয়াত সেইবোৰ চাওক আপোনালোকে নেক্সটটো বোলে ডিম্ব যোৱা তলতে আমি যে বনাইছিলোঁ যে ডিম্বদা আৰু ঋতুপৰ্ণা মানে তিনিটা আছিলোঁ এইডোখৰতে আছিলে এখনে বেঞ্চ আৰু এনেকৈ থৈছিলোঁ চব বস্তু আৰু যদি সিটো ব্লগ চোৱা নাই ডেছক্ৰিপশ্যনত লিংকটো দি দিম সেইটো চাই ল'বগৈ সিটো বা কেনেকুৱা আছিলে এবাৰ এটা বেছি হৈছে নেকি ন ঋতুপৰ্ণা নহয় এবাৰ বেছি হৈছে নেকি ন ঘৰতে আছিলে মানে আৰু ডিম্বদা মাদাৰ ইংলিছতে চিনাকিটো দিছোঁ আৰু দেই বেয়া চেয়া নাপাব আৰু মানে এপাই ক'ব কিবা এটা মানে এপাইহঁতৰ ঘৰতে আছিলে ন কাপোৰ ভৰাম বুলি বাকচ এটা বনাইছিলোঁ কাঠৰ বাকচ সেইটো বাকচতে ইবাৰ আহে সিবাৰ সোমাই থাকে অত দিনে পৰা নাছিলোঁ আজি এতিয়া ঋতুপৰ্ণাই হেৰিয়ে লগ লাগি পিনি এইকেইটা পাৰিছে আমি গোটেইখিনি পাৰিলোঁ জাষ্ট সিবছৰ পাৰিছিলোঁ মানে সিবছৰ ইমান ওলোৱা নাছিলে কিন্তু জাষ্ট ইমান ৰস ওলোৱা নাছিলে এবাৰ কিন্তু ৰস চাওক বহুত বেছি ৰস এইবিলাক আছে চাওক এইবিলাক ৰস
ইয়াত কিমান কেইটা চাক মান আছে ইয়াত মানে টোটেল কিমানটা মান আছে বাৰু ডাইৰেক্ট 20টামান ওলাইছে ন চাক ইয়াতে আছিলে মোবা চাক চাওক এতিয়া মানে আমি যিটো এবাৰ উলিয়াই লৈ গ'লোঁ আৰু একো নাই কৰা নাই জাষ্ট মোক অলপ ইয়াতে এজনীয়ে ফুটিছে কাটিতে এজনীয়ে হাতত ফুটিছে লগতে আৰু এইখিনি চাওক মানে নিচাইদি চাই আছে মানে মানে কি ক'ব লাগিব এতিয়া চাকটো ভাগে চাককৈ থ'ব লাগিব মানে ৰসখিনি ৰস ভাগে থ'ব লাগিব চব মানে হেৰি লোৱা হৈ আছে চাই থকা ভিডিঅ'টো বেছি মজা আজি হ'ব আৰু কেনেকৈ খাওঁ চব দেখাবলৈ চেষ্টা কৰিম অ' মাই গড Oh my god. গাইছ মানে পুৰা মহ চব গুচাই কিনি আদায় কৰিলোঁ চাওক এইবিলাকত আৰু এইফালে নিচাই মানে ৰসখিনি উলিয়াই আছে ইমানখিনি হৈছে চাওক উলিয়াই আছে কেনেকৈ উৰি আছে গাটো মানে কাষতে কেতিয়া চবফালে এনেকৈ ঘূৰি ঘূৰি গাইছ আহি আৰু ঘৰত আহি পাই গ'লোহি মানে মহখিনি আমি ভাগ কৰি ল'লোঁ ৰিতুপন দা মই আৰু ডিম্ব দা আৰু ইয়াত চাওক মানে আমাৰখিনি এইখিনি আৰু ইয়াৰ ৰসখিনি আমি এতিয়া চেপিম চেপি কিনি মানে বটলত ৰাখি দিম কিবা কিবি কৰিব কাৰণে লাগিব পাৰে থৈ দিম আৰু চাই থাকক ভিডিঅ'টো আজি মজা লৈ থাকক খাই আছোঁ আৰু এইফালে ৰসগৈ মানে ইয়াত ভৰাই দিলোঁ যিহেতু ভাগ কৰি আহিছিলোঁ আৰু এইফালে আছে চিখামণি আহি গ'ল আৰু এইফালে চুম্পি আহি গ'ল আমাকতো মানে মৌবাক খাবলৈ খাম গাইছ মানে এতিয়া বহুত বেছি হৈ গ'ল মানে এতিয়া প্ৰায় সন্ধিয়া হ'ব হৈ গ'ল আৰু মানে এতিয়া মানে গৰম দিছে গাটো ধুই লওঁ গাটো ধুই কিনি আৰু পিনে ওলাই যাম চাই থাকক মৌবা খাই খুবেই আনন্দ লাগিলে কিছুমানে কৈ আছে মই ষ্টেটাছ দিছিলোঁ অলপ ৰস লাগে বুলি কৈ আছে কিন্তু ৰসটো নাপাব তেনেকৈ জাষ্ট ইমান নোলালে আমি লাগে ঘৰতে লাগে যদি পাৰোঁ আপোনালোকক জনাবলৈ চেষ্টা কৰিম